বাৰিকুৰিবাসীৰ কাৰণে যিহেতু আমাৰ বাবে অতি সুখবৰ আৰু এই সুখবৰটো শুনি আমি লগালগ আহিলোঁ আমাৰ এই দীঘলাপুৰস্থিত যি এটা পৰিয়াল হ'লেও বসবাস কৰি আছে সেই ঠাইত আমি উপস্থিত আৰু আমাৰ ইয়াৰ বিভিন্ন ধৰণৰ নিউজ চেনেলবিলাক আহিছে আৰু এয়া হ'লেওবিলাক দেখিবলৈ পাইছে। এই তলত দিয়া ভিডিঅ'টো চাগে বৰ্তমান সময়লৈকে সামাজিক মাধ্যমত বহু চৰ্চিত লাভ কৰিছে আৰু সকলোৱে হয়তো দেখিছে। আজি হয়তো আমাৰ প্ৰত্যেকজন বাৰিকুৰিবাসীৰ বাবে সুখবৰ, অৰ্থাৎ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ বাৰিকুৰি অঞ্চলৰ হলৌ সংৰক্ষণৰ ওপৰত যি প্ৰশংসা তথা ব্যাখ্যা আগবঢ়ায়, তাৰ বাবে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বাৰিকুৰি অঞ্চলৰ পৰ্যটন ক্ষেত্ৰখনত আগুৱাই নিবলৈ যেনেদৰে যিসকল সচেতন ব্যক্তিয়ে অপাৰ চেষ্টা চলাই আছে সেইসকললৈও অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতলৈ আৰু এখোজ আগুৱাই যাওক আমাৰ এই পৰ্যটন ক্ষেত্ৰখন, আমাৰ বাৰিকুৰি পৰ্যটন ক্ষেত্ৰখন আৰু প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ। আজি এই শুভক্ষণত আমাৰ মাজত আছে আমাৰ বাৰিকুৰি এজন পৰিৱেশ কৰ্মী বিপ্লৱ চুতীয়া ককাজু। তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। বাল্যকালৰ পৰা যি হলৌ সংৰক্ষণৰ কাৰণে কাম কৰি আহিছোঁ, আজি এটা আমি ভাল ফল পাইছোঁ। আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাৰিকুৰি অঞ্চলক প্ৰশংসা কৰিছে যে বাৰিকুৰি অঞ্চলৰ বাৰীসমূহে একোখন বনাঞ্চল হিচাপে, বাৰিকুৰি অঞ্চলৰ প্ৰতিজন ব্যক্তিয়ে একোজন বনকৰ্মী হিচাপে হলৌখিনি আমি সংৰক্ষণ কৰি আহিছিলোঁ। ইয়াৰ উপৰিও হলৌ মৃত্যু হ'লে আমি সৎকাৰ কৰিছোঁ, হলৌৰ জন্ম হ'লে আমি বাৰ্থডে পাতিছোঁ, আৰু ইণ্টাৰনেশ্যনেল যিবিলাক দিৱস আছে সেই দিৱসবিলাক আমি অনুষ্ঠিত কৰি আহিছোঁ। তেনে ক্ষেত্ৰত আজি যিটো আমি মৰাণ জনগোষ্ঠীয়ে বসবাস কৰা এই অঞ্চলটো হলৌ সংৰক্ষণৰ ক্ষেত্ৰত যি প্ৰশংসা কৰিছে, আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে হলৌ সংৰক্ষণৰ কাৰণত যিবিলাক অন্তৰায় আছে সেই অন্তৰায়সমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ বিভাগসমূহে দায়িত্ব সহকাৰে কাম কৰিব বুলি আমি আজিৰ পৰা আৰু আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এজন বাৰিকুৰিবাসী হিচাপে আমাৰ সন্মানীয় সাংবাদিক বন্ধুসকললৈও মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে অনাগত দিনতো আপোনালোকে এনেকৈ আমাৰ এই বাৰিকুৰি অঞ্চলৰ পৰ্যটন ক্ষেত্ৰখনত আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই যায় তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকেও এই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যাতে আন 10জনে আমাৰ এই সুখবৰটো জানিব পাৰে। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।